এইটো ভিডিঅ' হ'ল যোৱা মিনি ব্লগৰ 2 নম্বৰ পাৰ্ট। যদিহে আপোনালোকে 1 নম্বৰ পাৰ্টটো চোৱা নাই তেতিয়াহ'লে চাই লওক। হোলী বুলি সকলোৱে বহুত নাছিলে, তাৰে লগত ময়ো নাছিলোঁ। মই কিন্তু নাচিব নাজানো, মই এটা ষ্টেপে জানো, সেইটো হ'ল মুৰ্গী ডেন্স। আপোনালোকে পিছে মোৰ ডেন্স চাই কিনে নাহাঁহিব দেই। মই কিন্তু এনেকৈ মানুহৰ আগত নাচিবলৈ বহুত লাজ পাওঁ, তথাপিও লাজে লাজে অলপকৈ লগৰ কেইটাৰ লগত নাচি আছোঁ। পিছে কোনেনো বাৰু মোৰ নিচিনা এনেকৈ মানুহৰ মাজত নাচিবলৈ লাজ কৰে? কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ বাৰু মোৰ ভিডিঅ' মান চাই ভাল লাগেনে? যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব দেই। পিছে মই নতুন ব্লগাৰ, বিশেষ ভিডিঅ' বনাবলৈ নাজানো, কেনেকুৱা বা হয় মোৰ ভিডিঅ'বোৰ। এনেকৈ লগৰবোৰৰ লগত হাঁহি ধেমালিৰে হোলী খেলি থাকোঁতে আবেলিয়ে হ'ল। ঘৰত আহি মোবাইলটো ওলাই চাওঁ যে মোৰ দেখোন অৱস্থা বেয়া। ঘৰৰ পৰা ওলাই যাওঁতে ইমান ধুনীয়াকৈ গৈছিলোঁ, আহোঁতে দেখিছেনে কেনেকুৱা অৱস্থা হৈছে? গোটেই গাঁৱতে পেক। তো আজি মিনি ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈকে বাই বাই। আকৌ এবাৰ লগ পাম বেলেগ এটা মিনি ব্লগ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।